নমস্কাৰ বন্ধুসকল, মেডিলাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেডিলাইফ নিউজৰ জৰিয়তে আমি হেল্থ, এডুকেশ্যন আৰু এষ্ট্ৰলজি বিষয়ত বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। গতিকে বন্ধুসকল, আহক আজি আমি আজিৰ বিষয়টো আৰম্ভণি কৰোঁ। সৰস্বতী পূজাত শিক্ষাৰ্থীসকলে বা শিক্ষাৰ লগত জড়িত লোকসকলে এনে কিছু কৰ্ম কৰাটো অতি প্ৰয়োজন, যি কৰ্মৰ কাৰণে তেওঁলোকে সৰস্বতী পূজাটোৰ এক বিশেষ সাৰমৰ্ম, বিশেষ এক মিনিংফুল হৈ পৰিব। আমি বিভিন্ন দেৱ দেৱীক পূজা অৰ্চনা কৰোঁ যাতে আমি শক্তি লাভ কৰোঁ। আমি আমাৰ জীৱনত সেই শক্তিৰ দ্বাৰা আমি যাতে জীৱনটোক এক নতুন ৰূপ দিব পাৰোঁ। জীৱনটোৰ যি সাৰ্থকতা তাক আমি যাতে বিচাৰি পাব পাৰোঁ। বিদ্যাৰ্থীসকলৰ বা শিক্ষাৰ সৈতে জড়িত লোকসকল সৰস্বতীৰ আশীষ লাভ কৰিলে তেওঁলোকে নিশ্চয় যথেষ্ট আগবাঢ়ি যাব পাৰে আৰু সৰস্বতীৰ যি লাভালাভ তেওঁ জীৱনত যথেষ্ট ক্ৰিয়া কৰে। আমি যদি চাইণ্টিফিকেলি চাওঁ, যিসকল লোকে সৰস্বতী বা যিহেতু সৰস্বতী ধ্যান কৰে, সৰস্বতীক নিজৰ আইডিয়েল হিচাপে লৈ পেলাই তেওঁলোকে যেতিয়া ধ্যান কৰে, তেওঁলোকৰ জীৱনত সৰস্বতীৰ যথেষ্ট প্ৰভাৱ পৰে। ইয়াৰ কাৰণ হ'ল কেনেকুৱা, যেতিয়া আপুনি এটা বিষয়ত যেতিয়া কনচেনট্ৰেশ্যন কৰে, এটা বিষয়ত আপুনি ধ্যান কৰে বা এটা বিষয়ত যেতিয়া আপুনি একেলেঠাৰি লাগি থাকে, তেতিয়াহ'লে সেই বিষয়টো আপুনি কৃতকাৰ্যত হোৱাটো অতি প্ৰয়োজন। যেনেকে এজন ব্যৱসায় কৰা লোকে লক্ষ্মীৰ আৰাধনা কৰে, এজন বাচন বৰ্তন বনোৱা লোকে নিশ্চয় বিশ্বকৰ্মাৰ পূজা কৰে, ইণ্ডাষ্ট্ৰি থকা লোকে বিশ্বকৰ্মাৰ পূজা কৰে, তেওঁলোকে সেইধৰণে ধ্যান কৰে, তেওঁলোকৰ জীৱনৰ কাম্য তেওঁ সেয়াই, বা তেওঁলোকে ভাবে যে এই দেৱতাৰ আশীষ পালে আমি নিশ্চয় উন্নতি কৰিব পাৰিম। ঠিক সেইধৰণে শিক্ষাৰ্থীসকলৰ কাৰণে, শিক্ষাৰ লগত জড়িত লোকসকলৰ কাৰণেও সৰস্বতীৰ আশীষ পোৱাটো অতি প্ৰয়োজন। সৰস্বতী বন্দনা কৰাৰ যি বীজ মন্ত্ৰ মই ডেছক্ৰিপশ্যনত লিখি দিম, আপোনালোকে সেইটোকে 108 বাৰ উচ্চাৰণ কৰি পাঠ কৰিব সৰস্বতী পূজাৰ দিনাখন। বিশেষকৈ সৰস্বতী ঠিক আৰ্লি মৰ্ণিং বা যি আৰ্লি মৰ্ণিং আপুনি গা ধুই বা সৰস্বতী মণ্ডপৰ সন্মুখত আপুনি সেই পূজা অৰ্চনা কৰা সময়খিনিত থাকি পেলাই এই বীজ মন্ত্ৰ আপুনি 108 বাৰ পাঠ কৰিব লাগে। ইয়াৰ লগতে আপুনি দেৱীক নিশ্চয় উৎসৰ্গা কৰিব, যি ফুল নৈবদ্য যি অৰ্চনা কৰা যায় আপোনাক সেই সহায় কৰি দিব। আপোনাৰ তাতে যি আপুনি পূজাৰ কাৰণে যি পূজাৰী আপুনি মাতে তেওঁলোকে সহায় কৰি দিব। কিন্তু তাতকৈ সকলোতকৈ ইম্পৰ্টেণ্ট কামটো হৈছে, যেতিয়া আপুনি আপোনাৰ দেৱতাক বা আপুনি আপোনাৰ যি সৰস্বতী বন্দনাৰ সময়ত যদি আপুনি নিজৰ ইচ্ছা, নিজৰ আকাংক্ষা নিজে যি প্ৰাপ্ত কৰি বিচাৰিছে সেয়া যদি আপুনি দেৱীক নজনায় বা আপুনি যদি দেৱীক আপুনি প্ৰকাশ নকৰে, তেতিয়াহ'লে আপুনি কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। আমি আজিকালি সৰস্বতী পূজাৰ নামত যথেষ্ট এটা অন্য পৰিৱেশসমূহ দেখা পোৱা যায়। বহুত ল'ৰা ছোৱালী ফেশ্বন শ্ব' নিচিনা এটা এনভাইৰনমেণ্ট মেকিং কৰে, বহুতে অত্যাধিক স্পীডত গাড়ী বাইক চলাই তেওঁলোকে বিভিন্ন মণ্ডপবিলাক দৰ্শন কৰি ফুৰে। কিন্তু এই গোটেইবোৰ ফূৰ্তিৰ মাজত আমি এই যদি পাহৰি যাওঁ যে আমি আচলতে সৰস্বতী পূজা কিয় কৰিছোঁ, সৰস্বতী পূজা কিয় কৰাৰ প্ৰয়োজন, তেতিয়াহ'লে পূজাৰ কোনো সাৰ্থকতা নাথাকিব। গতিকে পূজাৰ দিনাখন আপোনাৰ যি লক্ষ্য, যেনে আপুনি যদি কিবা এটা কম্পিটিটিভ এক্সাম দিব বিচাৰিছে, যদি আপুনি তাত ছাকচেছফুল হ'ব বিচাৰিছে, তেতিয়াহ'লে সৰস্বতীৰ ওচৰত আপুনি জনাওক। আপুনি যদি বিদ্যালয়ত ভাল এটা ৰিজাল্ট আনিব বিচাৰিছে, আপোনাৰ ভাল এটা ফলাফল প্ৰাপ্ত কৰিব বিচাৰিছে, তেতিয়াহ'লে সেয়াও আপুনি দেৱীৰ চৰণত নিজৰ ইচ্ছা প্ৰকাশ কৰক আৰু দেৱীক এই বুলি আপুনি আশা কৰক যাতে তেওঁ শক্তি দিয়ে, আপোনাৰ সেই লক্ষ্যক, সেই ইচ্ছাক পূৰণ কৰিবৰ কাৰণে আপোনাক যেন শক্তি বল দিয়ে, আপোনাক যেন সুস্থিৰ কৰি ৰাখে, আপোনাক যেন এক শান্ত স্বভাৱৰ মাজেৰে আপোনাক আগবঢ়াই লৈ যায়। গতিকে আপুনি সৰস্বতী পূজাৰ চেলিব্ৰেশ্যন নিচিনাই কৰিব লাগে। সৰস্বতী পূজাৰ দিনাখন আমি উৎসৱ পালন কৰাৰ নিচিনাই উৎসৱ পালন কৰিব লাগে, কিন্তু নিজৰ লক্ষ্য, নিজৰ উদ্দেশ্য কেতিয়াও পাহৰি যোৱাটো প্ৰয়োজন নহয়। গতিকে বন্ধুসকল, সৰস্বতী পূজাৰ দিনাখন আপুনি হওক বা আপোনাৰ ঘৰৰ যি শিক্ষাৰ্থীৰ কাৰণে আপুনি যি আশীষ বিচাৰি যায়, সেই আশীষত আপুনি এই কথাখিনি নিশ্চয় সংযুক্ত কৰিব
আৰু এক সুন্দৰ শান্তিময় সৰস্বতী পূজা যাতে পালন কৰা যায় তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। ধন্যবাদ।